আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি। কুঁৱলী নথকা হলে দেখিলোহেঁতেন পতাসোণ বৰণীয়া ধানৰ আচল। দেখিলোহেঁতেন বা লিহিৰি লিহিৰি ঢেৰ আঙুলিয়ে মুঠি মৰা কেচ কেচ চিকমিক খৰ কাচিবোৰ। দেখিলোহেঁতেন বা খোপা বন্ধা মূৰবোৰ ওপৰলে তুলিবৰে সময় নোপোৱা। নমস্কাৰ, প্ৰথমেই আপোনালোকক মোৰ ইউটিউব চেনেল কথা কলাজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক নিশ্চয় ভালে আছে। আজি মই আপোনালোকক কেশৱ মহন্তৰ আঘোণৰ কুঁৱলী নামৰ কবিতাটো সম্পৰ্কে কিছু কথা ক'ম বুলি ভাবিছোঁ। এইখিনিতে কৈ থওঁ, মই কোনো কবি নহয় আৰু আন কবিৰ কবিতা সম্পৰ্কে আলোচনা কৰিব পৰাকৈ মই নিজকে যোগ্য বুলি নাভাবোঁ। কিয়নো কবিয়ে যি ভাৱনা বা অনুভৱক লৈ কবিতা লিখে, সেয়া পাঠক এজনে নিজা দৃষ্টিৰে কিমান সঠিক আৰু শুদ্ধকৈ বুজি উঠিব। অৰ্থাৎ মই ক'ব খুজিছোঁ, পাঠক এজনে কিদৰে কবিতাটোক উপলব্ধি কৰিব পাৰিব সেয়া মই নাজানো। মই যিহেতু এজন পাঠকহে, সেয়ে মই কবিতাটো যি ধৰণে বুজি উঠিছোঁ সেই ধৰণেহে আপোনালোকক ক'বলৈ যত্ন কৰিছোঁ। গতিকে আলোচনাত ক্ৰুটি নাটি থাকি যাব পাৰে বা থাকি যোৱাটোৱেই স্বাভাৱিক। এনে ভুল থাকিলে শুধৰাই দিব বুলি আশা থাকিল। আমি জানো আঘোণ মাহ মানে সোণগুটি চপোৱাৰে সময়। আঘোণতেই পুলকিত হয় আমাৰ মানুহৰ মন। এই সময়তে লখিমীয়ে আহি হেনো সোণালী পথাৰৰ বুকুৱে বুকুৱে সিঁচি থৈ যায় সোণগুটি। সেয়ে হয়তো কবিয়ে আঘোণক লৈ কবিতা লিখে। কৃষকৰ আশা আৰু হেঁপাহৰ আঘোণত ধানেৰে উপচি পৰে আঘোণৰ পথাৰ। কবি কেশৱ মহন্তইও তেওঁ আঘোণৰ কুঁৱলী কবিতাটিৰ জৰিয়তে আঘোণৰ পথাৰৰ সোণবৰণীয়া ধাননিৰ যি মনোমোহা পৰিৱেশ, তাৰ মাজত নিভাঁজ প্ৰেমৰ সন্ধান কৰিছে। আৰু আনফালে কবিয়ে আঘোণৰ কুঁৱলীয়ে বাট ভেটি প্ৰেমৰ পথত আমনি কৰাত অন্তৰত যি বিষাদ বোধ জাগি উঠিছে, তাৰো সাৱলীল প্ৰকাশ কৰোৱা আমি দেখা পাইছোঁ। কৃষিকেন্দ্ৰিক সমাজ এখনৰ বাবে আঘোণৰ পথাৰখনেই হৈ পৰে আশাৰ ক্ষেত্ৰ, সপোনৰ ক্ষেত্ৰ। আঘোণ মাহৰ সোণালী পথাৰে যেন কৃষকৰ সোণালী সপোন পূৰণৰ প্ৰতিশ্ৰুতি দিয়েহি। আঘোণৰ এই পথাৰখনেই যেন লিহিৰি লিহিৰি আঙুলিৰে ধান কটাত ব্যস্ত সেই গাভৰু আৰু ডাঙৰীয়নাৰ চলেৰে তেওঁলোকক চাই যোৱা কোনোবা প্ৰেমিক প্ৰেমিকাৰ মিলনৰ ক্ষেত্ৰ হৈ পৰে। গাঁৱলীয়া সমাজৰ কঠোৰ অনুশাসন নিয়মৰ শিকলিৰে আবদ্ধ এইসকল প্ৰেমিক যুগলে যেন মনৰ কথাবোৰ আঘোণৰ পথাৰৰ ব্যস্ততাপূৰ্ণ সময়ছোৱাতে কোৱাৰ সুযোগ কণ পায়। কিন্তু কবিৰ মন আজি ব্যাকুল। আঘোণৰ কুঁৱলীজাকে কবিক আজি বৰকৈ আমনি কৰি আছেহি। যদি কুঁৱলীজাক নাথাকিলেহেঁতেন, তেতিয়া কবিয়ে হয়তো মূৰত আধা বন্ধা খোপায়ে ওপৰলৈ তুলিবলৈ সময় নোপোৱা দাৱনীৰ লিহিৰি আঙুলিৰ চিকচিকীয়া কাচিৰে কেচ কেচকৈ মুঠি মুঠি ধান কাটি থকাৰ দৃশ্য দেখিলেহেঁতেন। লগতে দেখিলেহেঁতেন লঘু পৰিহাসময় হাঁহিৰে দাৱনীসকলে ইজনীয়ে সিজনীক জোকোৱা প্ৰাণ চঞ্চলময় হাঁহি ধেমালিবোৰ। কবিয়ে পথাৰৰ সেই দাৱনীৰ মাজত তেওঁ কল্পনাৰ সেউতীজনীক বিচাৰি ফুৰিছে। কবিয়ে ৰোমন্থন কৰিছে 17 বছৰীয়া মনৰ সেউতীজনীক। এমুকুৰা তামোলৰ পিকেৰে ভৰা ৰঙা উঠ, ডালিম গুটীয়া দাঁতৰ হাঁহিটিয়ে ধান কাটি থকা সেউতীক কবিয়ে মনত পেলাইছে। কবিয়ে যেতিয়া অকলশৰীয়াকৈ ডাঙৰি বান্ধি থাকোঁতে সেউতীক অলপ সময় ৰবলৈ কয়, সেউতীয়ে তেতিয়া কৃত্ৰিম হাঁহিৰে কবিক যা বুলি ঠেলা মাৰে। তাতেই যেন কবিৰ প্ৰতি সেউতীৰ অন্তৰৰ প্ৰেম সোমাই আছে। কবিয়ে কৈছে, আঘোণৰ পথাৰত দাৱনীৰ কাম আছে, মুঠি মুঠি ডাঙৰি ডাঙৰি কাম আছে। আঘোণৰ পথাৰত কাম আৰু কাম। হয়, আঘোণৰ পথাৰত দাৱনীৰ তলমূৰ ওপৰ কৰিব নোৱাৰাৰ দৰে কাম থাকে। দাৱনীৰ লানি নিচিঙা কাম। তেওঁলোকে মুঠি মুঠি সোণগুটি কাটি ডাঙৰিৰ পৰিপ্ৰেক্ষিতত সাজু কৰে। আঘোণৰ পথাৰৰ
আকাশৰো এক ৰাগী আছে, সেই ৰাগীৰ মাদকতা আছে। দাৱনীবোৰে পথাৰত উৎসাহ উদ্দীপনেৰে কৰা অতুলনীয় কাম কাজে সৃষ্টি কৰে সেই ৰাগী। কবিৰ মতে এই ৰাগী আকাশ জুৰি বিয়পি পৰে বিষবাষ্প। আঘোণৰ আকাশেদি উৰুলিকিত হৈ কোনোবা বিললৈ বনৰীয়া হাঁহ জাক জাক পাতি উৰি যায়। তথাপিও আঘোণৰ বাটটো কুঁৱলীৰে ঢকা। মন হাঁহ খেদি বন শেষ হল, কবিৰ মনত এতিয়াও প্ৰশ্ন জাগিছে। যি কথা কবিৰ বৌয়েকে কবিক কৈছিল, সেই কথা জানো কবিৰ বৌয়েকে সেউতীক জনালে? কবিক কোৱাৰ দৰে সেউতীক জানো কবিৰ মনৰ কথা বৌয়েকে গৈ কলেগৈ? ইতিমধ্যেতো আঘোণৰ কুঁৱলীত চোন ধাননি লুকালে, দাৱনীকো ঢাকিলে, সেউতীও হেৰাই থাকিলে। পূৰ্বৰ দৰে কবিৰ আঘোণৰ পথাৰৰ লগত যি সম্পৰ্ক সেয়াও কমি আহিছে। আগৰ মনোমোহা ৰূপোৱালী সেই দাৱনীবোৰো বৰ্তমান নোহোৱা হৈছে। কবিয়ে পেয়সীক লগ ধৰি মনৰ কথা জানিবলৈ বিচাৰিলে, কিন্তু জানিব নোৱাৰে। মানুহৰ জীৱনৰ সকলো ম্লান হোৱাৰ দৰে কুঁৱলী জাকে সকলো ঢাকি পেলালে। সেয়া কবি আজি উপেক্ষিত। ডাঙৰি বান্ধিম বুলি কবিৰ হাতৰ তৰাজৰী হাততে থাকি গল। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজিলৈ ইমানতে আমাৰ আলোচনা সামৰণি মাৰিলো। পৰৱৰ্তী সময়ত কেশৱ মহন্তৰ কবিতাৰ বিশেষত্ব সম্পৰ্কে আলোচনা কৰিবলৈ যত্ন কৰিম। মোৰ আলোচনাৰ মাজত থাকি যোৱা ভুল ত্ৰুটিৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী। লগতে যদি আপোনালোকে কিবা সংযোজন কৰিবলগীয়া থাকে মোক নিশ্চয়কৈ মন্তব্যৰ জৰিয়তে জনাব বুলি আশা থাকিল। আৰু মোৰ এই চেনেলৰ জৰিয়তে আপোনালোকলৈ আগবঢ়োৱা আলোচনাৰ জৰিয়তে যদি আপোনালোক উপকৃত হৈছে তেনেহলে চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।